এখন গাঁৱত এটা বুঢ়া আৰু এটা বুঢ়া আছিল। সেনেদৰে কচু ৰুইছিল। কচু ৰুওঁতে দুটামান শিয়াল আহি পেলাই সুধিলে, তোমালোকে কি ৰুইছা? কেনেকৈ ৰুইছা? সিজাই পেলাই ৰোৱা নাই। সেনেকৈ কৈ পেলাই এনেকৈ কৈছিল, তোমালোকে নাজানে সিজাই পেলাই ৰুবি। আমি ৰাতিপুৱা হ'লে খলা পেটি যাবি দুটামান, তেতিয়া হৈ যাব ৰাতিপুৱা চাবি। তেতিয়া সিজাই আনি পেলাই দুপৰীয়া ৰুই আছে। তাৰপিছত ৰুই থাকোঁতে গধূলি হ'ল। এনেদৰে চুকীয়ালে ভাবিছোঁ মই সেনেকৈ কৈ পেলাই এনেকৈ যাই আছে গোটেইবিলাক একফালে এটাই খাইছে, ইফালে এটাই সিফালে এটাই সিফালে এটাই খাই তাই ৰাতিপুৱা চালা বুলি কৈছে, তই এতিয়া কৈছিলি শিয়াল নহয় বুলি ক'লে চাই এইয়া চাইছি সেনেকৈ বুদ্ধি পালা বোলে। মই মৰা কাপোৰখিনি লৈ থাকিম, তই এডাল শুকান থৈ দিবি আৰু তাতে বাৰান্দাত বহি কান্দি থাকিবি। তেতিয়া কান্দি আছে মৰা কাপোৰ চাপোৰ দি। তাৰপিছত শিয়ালকেইটা আহি পেলাই সুধিলে, বুঢ়ী কিয় কান্দি আছে তই? বুঢ়াটো মৰি কান্দি বাহিৰা কৰিলে তাৰপিছত এনেকৈ কৈ আছে, বুঢ়া এটা লাঠিডাল ঘূৰো, আকৌ দুটা সোমাইছে, লাঠিডাল ঘূৰো। সেনেকৈ কৈ গ'ল। গোটেইকেইটা মৰিল, দুটামান পলাই পেলাই সিহঁতৰ এদিনা জীয়েকহঁতৰ ঘৰত যাব সময় হৈছে। সিহঁতৰ জীয়েকহঁতৰ ঘৰত যাই আছে। যাই থাকোঁতে ভাবছে আজি তহঁতক খাম মই। কিয়? আজি তহঁতে মোক মাৰিছিলি, মই খাম। সেনেকৈ ক'লে নাখাবি, মই জীয়েকহঁতৰ ঘৰতে আহোঁ। তাৰপিছত আহিলে আৰু তাৰপিছত দুদিনমান থাকি পেলাই দুটা এনেকৈ ঘূৰি আহি আছে আৰু এনেকৈ ঘূৰি যাওঁতে তাহাঁতে বুঢ়ী ঘৰত আছে। বুঢ়ীক কৈছোঁ, বুঢ়ী এনেকৈ আজি নাখাবি মই তাই কান্দাই যাওঁ ধুনীয়া লাগে। তেতিয়া ক'লা ঠেকুৰা বগা ঠেকুৰা সেনেকৈ আহি সিহঁতক মাৰি পেলালে।